আকৌ আহিলোঁ দেই বেয়া চেয়া নাপাব আৰু বুজিছেনে আপোনালোকৰ লগ নকৰিলে আজিকালি মোৰ ভালেই নালাগে নহয় গম পাইছে নাই যোৱাকালি গাটো বৰ ভাল নাছিলে বুজিছেনে ভিডিঅ' দিছিলোঁ কিন্তু মন চন ভাল নালাগে আকৌ ডিলিট কৰি দিলোঁ নহয় গম পাইছে নাই যোৱাবাৰ ভিডিঅ'টো যে আপোনালোকে ইমান কমেণ্ট দিলে নহয় মানে মই ৰ'বই পৰা নাই নহয় গম পাইছে নাই এই ভিডিঅ' দিওঁ লাগি থাকে নহয় আৰু তাৰপিছতে কথাষাৰ আকৌ আছে নহয় বুজিছে নাই কৰি থকা কামটো যদি নকৰোঁ তেতিয়াহ'লে বোলে বেমাৰ বেছিকৈ হয় নে কি কয় আপোনালোকে মোৰ কিন্তু তেনেকুৱা হয় কিন্তু দেই আপোনালোকৰ হয়নে নেজানো আৰু দেই হেৰি নহয় বুজিছে মোক চিনি পাইছে নাই আকৌ সেই গগৈনী বাইদেউ আকৌ কেলে সেইদিনাখন লগ পাইছে নহয় পাহৰি গ'ল চাগে ন আজি আৰু অলপ সাজি কাচি আহিছোঁ বুজিছেনে নহ'লে চবেই ক'বলৈ ধৰিছেহে বোলে অকণমান সাজি কাচি আহিবা নহ'লে ভাল নালাগে নহয় সেইকাৰণে অকণমান সানি আহিছোঁ আৰু নে কি কয় বাৰু আৰু হেৰি নহয় গম পাইছে নাই কথা এষাৰ এই যোৱাকালি মই ভিডিঅ'টো যে দিছিলোঁ মই কৈছিলোঁ ল'ৰাজনে আকৌ মেছেজ কৰিলে অঁ বাইদেউ আপুনি যে বোলে ভিডিঅ' আপলোড কৰিলে মই বোলো কিহে বাইদেউ কি ভিডিঅ' আপলোড কৰিলা দেখিলা কেলে আপুনি বোলে টেটৰ মাচনিক লৈ ভিডিঅ' মই টেটৰ মাচনিক লৈ ভিডিঅ' কৰিছিলোঁ নেকি হয় মই কৈছিলোঁ যে তুমি যে ভাড়াঘৰটোত গোটেই দিনটো সোমাই থাকা ৰুমটোৰ ভিতৰত মানুহজনী সেই 6টাতে 2 ঘণ্টা বাট কৰি বাই যে তাই স্কুলখনলৈ যায় কামটো কৰিবলৈ তুমি তাই আহি পোৱা আগে ভাতকেইটা বনাই দিলে তোমাক কি খয় যায় হে দিনটো চিগাৰেট হুপি সেই বেলকনি ৰখি মোবাইল টিপি থাকিবা মই কি নেদেখোঁ বুলি ভাবিছা নেকি আৰু গম পাইছে নাই ওচৰ চবেই চাই থকাটো মোৰ বেয়াই ভাল মই বোলো তুমি তেওঁ কৈছে আপুনি মোক চাই থাকে নেকি মই বোলো চাই নাথাকোঁ কিন্তু চকুটো আছে যেতিয়াতো যাবই আৰু নে কি কয় আপোনালোকে হয় নাই বাৰু কওকচোন বাৰু আৰু তাৰপিছতে আকৌ মোৰ আকৌ এই বেমাৰটো লাগিলে কাৰোবাৰ পৰা গম পাইছে মই আকৌ আমাৰ এখেতৰ কৈছিলে বোলে হেৰি নহয় বোলে এই ওচৰৰ বোলে সেই কেউটনি বাইদেউহঁত কিন্তু বাইদেউ জানিবা আকৌ তেওঁ আকৌ ৰেডিঅ' চেণ্টাৰ মই বোলো ৰেডিঅ' চেণ্টাৰ বোলে আমি আকৌ ৰেডিঅ'ত বাতৰি দিয়ে হৈছিলোঁ বোলে হেৰি নহয় বোলে বাতৰিয়ে দিয়ে তেওঁ বোলে এই অঞ্চলত যিমানখিনি বাতৰি আছে নিউজ চেনেলত পোৱা আগতেই তোমাৰ ইয়াত আহি পাবহি গম পাইছে নাই আৰু ৰ'বচোন বোলে হেৰি নহয় বোলে আমুকৰ বোলে হেৰি শইকীয়ানী জীয়েক বোলে কাৰ লগত কথা পাতিছে আৰু বোলে ৰাতি 8টাতে সোমাইছে 9টাতে সোমাইছে বোলে আমুকৰ হোষ্টেলৰ বোলে ছোৱালী তিনিজনী বোলে ৱাল পাৰ হৈ গ'ল বোলে আৰু ৰ'বচোন তাতকৈও ডাঙৰ কথা নহয় গম পাইছে নাই এই গগৈনী বাইদেউহঁতৰ যে মোৰ গগৈনী নহয় আকৌ দেই এই আমাৰ কাষৰ গগৈনী যে গগৈনী বাইদেউহঁতৰ বৰজনাকৰ সেই নাতিনীয়েকটো সেই বুজিছেনে বেয়াই লাগে ল'ৰাটোলৈ 30 বছৰ হৈছিলে হাৰ্ট এটেক হৈ ঢুকাইছে বোলে গম পাইছেনে মই বোলো হাৰ্ট এটেক হৈ ঢুকাইছে ভৈনীয়েকে হেনো ডক্টৰ বোলে ভৈনীয়েকে মেচিনটো আনি জুখিব নাপালে মানুহটো মৰিয়ে থাকিলে মই কৈছে কিছুমানে বোলে মানুহটো মাৰিলে বোলে গম পাইছেনে বাইদেৱে এই ৰেডিঅ' চেণ্টাৰ বাইদেউ আহি আমাক খবৰ দিছে বোলে মাৰিলে নহয় মানুহটো গম পাইছে নাই মই বোলো মানুহজনী মাৰিব পাৰে নেকি সেইচোন 30 বছৰ বয়সত কি আজিকালি 20 বছৰ বয়সতো মানুহৰ হাৰ্ট এটেক হ'ব পাৰে যিটো গতিত আমি ফাষ্ট ফুড খাওঁ প্ৰতি দেওবাৰে বোলে আজি বোলে আমুক পাৰ্টি বোলে মোবাইলটো ল'লে পাৰ্টি বোলে আমুকে ফোন কৰিলে তাতো পাৰ্টি বুলি ক'লে ফাষ্ট ফুডটোলৈ মনত পৰে আপোনালোকক পোৱাই নাই মোক ক'বচোন আমাৰো মনত পৰে নাই আমাৰ ইহঁতৰ সোনকন্তক কওঁ তহঁতক কাহানি বা মই সেই ফাষ্ট ফুড খোৱা ঠেঙে হাতে ভাঙি দুচেও কৰিম গম পাইছ তাৰপিছত বোলে নহয় বোলে হেৰি ফাষ্ট ফুড খোৱা বোলে তেওঁ বোলে হেনো মানুহজনে বোলে খুব ফাষ্ট ফুড খাই গম পাইছেনে মানুহজনী ডক্টৰ কামলৈ গুচি যায়গৈ বোলে হেনো তাই হেনো ভাত পানী ৰান্ধি থৈ যায় অকলে মানুহটো খাবলৈও বেয়া পায় তেওঁ কামৰ পৰা আহে তেওঁ বোলে ইঞ্জিনিয়াৰ নে কি আছিলে বাহিৰত খাওঁতে বুজিছেনে ফাষ্ট ফুড খাওঁতে তেওঁ বোলে হেনো সেই 30 বছৰ বয়সতে হাৰ্ট এটেক আহি ঢুকালে এতিয়া বাৰু মানুহজনী কি গতি হ'ব পাৰে কওকচোন বাৰু আপোনালোকে সেইটো বাৰু মানুহটোৱে ক'ব লাগে নেকি মানুহজনী মাৰিলে বুলি মানুহজনী গাত দুখ আছিলে নেকি তেওঁ নিজৰহে দুখ ৰ'বচোন আৰু ডাঙৰ কথা এটা ক'বচোন গম পাইছে নাই আকৌ আমাৰ আকৌ সেই আইজনী গুৱাহাটীলৈ পঢ়িবলৈ পঠাম বুলি ভাবিছোঁ বুজিছেনে আপোনালোকে জনাবচোন দেই ভাল হ'বনে বেয়া হ'ব গুৱাহাটীত আকৌ আজিকালি তেতিয়াই পানী বম ফুটে নহয় পানী বম বুলিয়ে কৈছোঁ আমাৰ মায়েনো কিনো পানী এখন লগাই থৈছিলে আমাৰ নিচিনা গাঁৱত থকা মানুহবোৰে ভাল বোলে দমকলৰ পানী বোলে মটৰটো আছে বাৰু কিন্তু পুখুৰীতে জাপ মাৰি গাটো ধুই আহোঁ বুলি ক'লেও ধুব পাৰি নে কি কয় আমাৰ যেনেকৈ বম ফুটে গুৱাহাটীত বোলে হেনো বোলে বম ফুটাহে শুনিছিলোঁ বোলে এইবাৰ আকৌ পানী বম ফুটে বোলে জালুকবাৰী বোলে হাতীগাঁও দেখি মই শুনজনীক কৈছোঁ বোলো তই বাদ দে গুৱাহাটীত পঢ়িবগৈ নালাগে আমাৰ ওচৰৰ কলেজখনতে নামটো লগা নে কি কয় আপোনালোকে আৰু শুনকচোন কথাবোৰ যদি মই খৰকৈ কৈছোঁ বেয়া চাই নাপাব আৰু দেই মানে লাহে কোৱা অভ্যাসটো নাই যে আকৌ হেৰি নহয় গম পাইছে নাই আপোনালোকৰ ফালে গৰম কেনেকুৱা পাইছে মোক জনাব আকৌ দেই মই সাজি কাচি ওলাইছোঁ হেৰি আকৌ এই ঝুনকণৰ যে কলেজত দিব লাগিব যে তাৰ আগতে গৈ মেলি মই বোলো নামঘৰতে চাকিখন জ্বলাই থওঁ কৈছে নামঘৰলৈ চাকিখন জ্বলাবলৈ যোৱা তুমি কোলা কাপোৰযোৰ কেলৈ লগাইছা মই বোলো কাপোৰৰ লগত কি আছে ভগৱানে মোক ভক্তি দিহে চাব কাপোৰ চাব নেকি হ'লেও বোলে সাজ সজ্জা বুলি কথা এষাৰ আছেতো মই বোলো আজিকালি ফেশ্বনৰ যুগ তুমি কি জানিবা মই এই কোলা কাপোৰযোৰ দি মন্দিৰ বগা মন্দিৰটো যেতিয়া ফটোশ্বুট কৰিম তেতিয়া সেই ফটোখন কিমান চাবলগীয়া হ'ব কিমান ট্ৰেণ্ডিঙত আহিব তুমি কি জানিবা বোলে হয় নেকি বোলে মই আকৌ নাজানো নহয় এইবিলাক কথা ৰ'বচোন আৰু ডাঙৰ কথা এটা ক'বলৈ আছে ন আপোনালোকক মানে কি গম পাইছে নে মই কালি একদম বহাই লৈছোঁ বুজিছেনে ভালকৈ মই বোলো বহা এইখিনিতে জৰুৰী কথা বোলে কি জৰুৰী কথা মই বোলো হেৰি নহয় গম পাইছে নাই এই যে মই বোলো যোৱাকালি যে তুমি নিউজটো চাইছা নাই বোলে কোনটো নিউজ মই বোলো গোৱালপাৰা যে বাইদেউগৰাকী যে ঢুকালে যে এতিয়া সেই বাইদেউগৰাকী ঘৰৰ পৰা ওলাই গৈছিলে কিবা কামত কোনোবা দুৰ্বৃত্তই হত্যা কৰিলে আজিকালি আকৌ আমাৰ অসমত তেতিয়াই মানুহ হত্যা কৰি দিয়ে ন ভয়েই লাগে ঘৰৰ পৰা ওলাই যাবলৈ নে কি কয় আপোনালোকে মোৰ কিন্তু ঘৰৰ পৰা ওলাই যাবলৈ একদম মানে জিঅ'টো ঠেলুপ কৰি থাকে গম পাইছেনে মই সিহঁতক কৈছোঁ মই বোলো মোক মোবাইল এটা আনি দিবি যাতে মই
মই যলৈকে যাওঁ প্ৰতিটো খোজৰ খবৰ যে তহঁতি পাই থাক হয় নাই কওকচোন বাৰু যোৱাকালি সেই যে কথাটো যে আমাৰ গোটৰ মিটিঙতো আলোচনা হৈছিলে বুজিছেনে গোটৰ মিটিং মানে আপোনালোকে জানেই নহয় আৰু আমাৰ গোটৰ মিটিংখনৰ কথা আৰু গোটৰ মিটিঙত কালি আকৌ আমাৰ সেই বৌৱানীয়ে মিঠৈ কেইটামান বনাই আনিছিলে বুজিছেনে মই বোলো মিঠৈ ৰেচিপিটো চাগে আপুনি মোৰ পৰাই চালে বোলে ক'ত বাইদেউ আপোনাৰ পৰা চাইছোঁ এয়া বোলে মোৰ আজৰি এটা দিন মই বোলো হয় নেকি মই যেনেকৈ দিছিলোঁ তেনেকেই আপুনি এখন ষ্টেপ দাম কৈ গৈছে বোলে নহয় বাইদেউ বোলে মই বোলে সেই আজৰি এটা দিনৰে বোলে মিঠৈ ৰেচিপিটো দিছোঁ মই বোলে ঠিক আছে বাৰু নেক্সট টাইম কিন্তু আপুনি কপি কৰিলে মোক জনাই দিব দেই মই কিন্তু বেয়া চেয়া নাপাওঁ তথাপিও আপুনি মোক ক'লে মোক ভাল লাগিবতো ইউটিউবৰ মানুহটো আচলতে গম পাইছে নাই এই আচলতে সেইটো মানে আহি যায় মাজে মাজে গম পাইছে নে নিজৰ সেই লুকাই থোৱা প্ৰতিভাবোৰ দাঙি দিব পাৰিলেনো কিমান মনটো ভাল লাগে মই কথাটোৰ পৰা আঁতৰি গ'লোঁ নহয় মই বোলো যেতিয়াই তেতিয়াই অসমত আজিকালি হত্যা হ'বলৈ ধৰিছে মই বোলো এই হত্যা ৰোধ কৰিবতো নোৱাৰি কিন্তু আমি প্ৰটেকশ্যনৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক বুজিছেনে বিশেষকৈ ল'ৰা ছোৱালীক যিমানে সৰুৰ পৰা আপুনি পায় এইবোৰ কুংফু কাৰাটে আজিকালি হৈছোঁ এইবিলাক শিকাব লাগে বুজিছেনে আমাৰ মাহঁতে আমাক নিশিকালে আমি আকৌ কিবা এটা হ'লে আগতে ডাংলাখুটি লৈহে খেদি গৈছিলোঁ আৰু ৰাস্তাই পদূলিয়ে কাজিয়া কৰি থাকিবলৈ ভয় লাগে তথাপিতো আজিকালি ছোৱালীবোৰ সাহসী হ'ব লাগে নে কি কয় মহিলাসকল সাহসী হ'ব আৰু হাতত মোবাইলত আপোনালোকে গৰম দিন হওক যিমান দিন হওক হাতত বুজিছেনে এই বেগতে এখন মানে চুই ৰাখিবই মোৰ মতে সেইটো মানে চুই এখন ৰাখিবই বোলে সেই যে পেপাৰ বাদ দিয়ক ভোট জলকীয়া এটা ভৰাই দিলেও হ'ব বুজিছেনে বেগতে ভৰাই থ'ব কেতিয়া মানুহৰ বেয়া দিন আহে কোনো ক'ব নোৱাৰেতো মই আমাৰ এজনীকো কৈছোঁ সোনকালেও কৈছোঁ মই বোলো ল'ৰা বুলি বেছি দমফালি ফুৰি নাথাকিবি বাইকখনলৈ ওলাই যে যাওঁ ঘৰলৈ ঘূৰি আহিবি নাই সেইটোতো খবৰ নায়েই মায়েতো ৰখি থাকিবই ভয়তে বোলে আহিবনে নাহে নে উৎপাত যিহে লৈ নিদিলেও নহয় নহয় বুজিছে নাই আৰু বুজিছে নাই আপোনালোকৰ কথাবোৰ ক'ব আকৌ দেই মোৰ কথাবোৰ যদি ভুল চুল হৈছে বেয়া চেয়া নাপাব বুজিছে এই কিছুমান কথা কওঁ লাগি থাকে কিন্তু কৈ দিব নোৱাৰি নহয় আকৌ আৰু বুজিছে নাই আৰু এনেকৈ মোক লগ পাই থাকিবলৈ কাৰণে মোৰ চেনেলটো যে আছে এই হেৰি ইউটিউবত আকৌ ৰিয়েলিষ্টিক ৰেখা বুলি ছাবস্ক্ৰাইব কৰি দিব আৰু দেই আৰু বুজিছে নাই আজিলৈ আহোঁ বৰ দীঘলীয়া নকৰোঁ নহ'লে আপোনালোকেও আমনি কাপোৰ নমস্কাৰ দেই আজিলৈ আহোঁ আৰু নে কি কয়